উত্তৰ বাৰিলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছে আমাৰ ইয়াত চিৰাং জিলাৰ ডাঙাই গাঁৱত অধিৱেশন আছে আমাৰ উত্তৰ সন্মিলনীৰ 91 সংখ্যক অধিৱেশন। তাতে আমি চাবলৈ আহিছোঁ আৰু লগতে সংযোগ কৰিবলৈ আহিছোঁ মিটিঙত। আৰু আজিৰ দিনটো যিহেতু যিমানকেইটা কাৰ্যসূচী আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, যিমান পাৰে দেখুৱাম। আৰু লগতে মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু যদি কোনোবাই মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সকলোৱে ভাল বেয়া কমেণ্ট কৰিব। আৰু লগতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ, যিখিনি কাৰ্যসূচী হয় বা যিমানটো দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো চাই থাকিব। আৰম্ভ কৰিলোঁ। ইয়াতে আমি আজি ৰাতি শিবিৰ দিছিলে আমাৰ ইয়াতে আমি হৈছিলোঁ। হৈ পিনি আমি গা পা ধুই পিনি ৰেডি হ'লোঁ। এতিয়া ধৰ ব্ৰেকফাষ্টো কৰিলোঁ। ব্ৰেকফাষ্ট কৰি পিনি ওলাই পিনি এতিয়া মিটিঙত যাবলৈ ওলালোঁ আৰু এতিয়া যাম বুলি ভাবিছোঁ। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু এতিয়া আৰম্ভ কৰিলোঁ দেই। ফাইনেলি আহি পালোঁ। এইটো হৈছে আমাৰ উত্তৰ গেট। ভালকৈ দেখুৱাই দিব। এইটো হৈছে গেট। সদৌ অসম উত্তৰ সন্মিলনীৰ 91 সংখ্যক ৰাজ্যিক অধিৱেশন। অধিৱেশনলৈ আহি পালোঁ। আহি পাই পিনি সোমাম। আপোনালোকক দেখুৱাম, চাই থাকিব। বেকগ্ৰাউণ্ডত গান গাই আছে, সেইকাৰণে ভিডিঅ' কৰিবলৈ অকণমান অসুবিধা। যিহেতু ইয়াত পতাকা উত্তোলন কৰিব, তাৰপিছত এইটো পিছত সোমাম বাৰু। মই আহিছোঁ। তাৰপিছত আমাৰ ইয়াৰ পৰা মা বাই, তাৰপিছত আমি সকলোৱে আহিছোঁ। ভাল লাগিছে বহুত আহি পিনি। চিৰাং জিলা ডাঙাই গাঁও। এইটো হৈছে মঞ্চটো। নাই মৰা। ইয়াত পতাকা উত্তোলন কৰিব সকলোৱে সাজু হৈছে। পতাকা উত্তোলনৰ বিষয়ে চাওক। উত্তৰ সন্মিলনী জিন্দাবাদ। উত্তৰ সন্মিলনী জিন্দাবাদ। উত্তৰ সন্মিলনী জিন্দাবাদ। উত্তৰ সন্মিলনী জিন্দাবাদ। সংগীত শিল্পীসকলক আমি আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ।
ভাগ লোৱাৰ লগতে মই প্ৰথমতে মোৰ কিবা যদি ভুল ত্ৰুটি হয় সেইটো মই প্ৰথমতে ক্ষমা ভিক্ষা মাগিছোঁ। পবিত্ৰ সদন যে আমি এই সূত্ৰধৰ জাতি বহু কষ্টৰে আজি 1900
চব মিটিং চলি আছে, ভাগৰ লাগিছে, সেইকাৰণে গছৰ তলত অকণমান জিৰাবলৈ আহিছোঁ। ভালকৈ বতাহ আহি আছে, জিৰাইছোঁ। খাই আমি ভাত খাব লৈছোঁ। যিহেতু আমি সোনকালে যাব লাগিব, ট্ৰেইন ধৰিব লাগিব, সেইকাৰণে আকৌ ভাত খাই লৈছোঁ। ইফালে লগৰীয়া লগ পাইছোঁ। কি কাম কৰিছিলে জানো? ডাঙাইগাঁও নহয়, কি আছিলে? বিজিনী উলুবাৰী প্ৰথমবাৰ শুনিছোঁ, মই গম নাপাওঁ। তাৰপিছত আৰু ইফালে চবে খাব লৈছোঁ। ভাল বৰ্তমান খাই ল'ম। এতিয়া বহুত ভাত ধুনীয়া হৈছে। ভাতটো খাই ল'ম। বাই যাম আৰু বাবাই দেই, বাই যাম আমি ধেমাজি। মিটিঙৰ পৰা ওলাই আহিলোঁ। যিহেতু আমি ট্ৰেইনত যাব লাগে, সেইকাৰণে ওলাই আহিলোঁ। নহ'লে এতিয়া যদি ওলাই নাহোঁ ট্ৰেইন লগ নাপাম। এতিয়া প্ৰায় 4টামান বাজিছে, সেইকাৰণে ওলাই আহিলোঁ। আৰু যিহেতু আমি ধেমাজি পাব লাগে আজি ৰাতি ট্ৰেইনত, সেইকাৰণে ওলাই আহিলোঁ। আৰু আজি ভিডিঅ'টো আপোনালোকক যিমান পাৰে দেখুৱালোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু যিহেতু ৰাতিকৈ যাম, ৰাতিকৈ যোৱাৰ কাৰণে ভিডিঅ'টো নকৰোঁ আৰু ইমানতে সমাপ্ত কৰিলোঁ। আৰু ইফালে আমাৰ শাহুমাহঁতক বাই বাই দিম। যিহেতু সিহঁতে কিবা যাব, মা ক'ত যাবি কৈছিলে? কুকুৰাগ্ৰাম ক'বও নাজানো ভালকৈ। কুকুৰাগ্ৰাম যাব বোলে। তাৰপিছত আমি ইফালে বাই আৰু মই দুজনে যামগৈ। যিহেতু ট্ৰেইনত বুকিং কৰা হৈছে টিকেট। তাৰপিছত এতিয়া আৰু